যেতিয়াই মানুহে ভাল কিবা এটা পায় তেতিয়াই আগৰখিনিক গুৰুত্বহীন কৰি পেলায়। ইমানো কথা নক'ব যে মানুহে আপুনি মনে মনে থকালৈ অপেক্ষা কৰিব। বিপৰীতে সিমানখিনিকৈয়ে ৰৈ দিব যাতে মানুহে দ্বিতীয়বাৰ আপোনাৰ পৰা কিবা এটা শুনিবলৈ আশা কৰে। আপোনাৰ জয় জয় মই দেখি সকলোৱেতো আপোনাৰ লগত থাকিব বিচাৰিব, কিন্তু প্ৰেম আপুনি সেইজনক দিয়ক যি আপোনাৰ অভাৱ সমস্যাখিনি দেখিও আপোনাৰ লগ নেৰে। আজিকালি প্ৰয়োজনতকৈ বেছি ভাল হোৱাটোৱেই প্ৰয়োজনতকৈ বেছি অপমানিতহে কৰায় মানুহক। যি আপোনাৰ কথা চিন্তা কৰে সেইজনক কেতিয়াও ইগন'ৰ নকৰিব, নহ'লে এদিন অনুতপ্ত হ'ব। শিল জমা কৰি কৰি আপুনি যে হীৰা হেৰুৱাই দিলে। জীৱনৰ ৰাস্তা বনাই থোৱা নাথাকে, নিজে বনাই ল'বলগীয়া হয়। যি যেনেকৈয়ে ৰাস্তা বনায় ফল তেনেকৈয়ে পায়। সদায়ে আপুনি এজন মহত্বপূৰ্ণ মানুহৰ সৈতে পৰিচয় হয়। সেইজন আন কোনো নহয়, সেই ব্যক্তিজনেই হ'ল আপুনি নিজেই। যেতিয়াই মনটোত দুখ লাগে নিজক এবাৰ সুধিবচোন, কেতিয়া আৰু কিমান দুখী হ'ব লাগে। মনটোৱে ক'ব মানুহে মোৰ লগত বেয়া কৰিলে, তেওঁলোকে মাফ খুজিব লাগে, তেওঁলোক সলনি হ'ব লাগে। কিন্তু তেওঁলোকে একোৱেই নকৰক, লাগিলে নিজকে সদায় শুদ্ধ যেনেই লাগে। দুখ মানুহৰ ব্যৱহাৰত নহয়, নিজৰ মানসিকতাৰ বাবেহে হয়। মানসিকতা সলাই পেলাওক, দুখ নিজে নিজেই শেষ হৈ যাব। প্ৰশংসাৰ দলংখনৰ তলেৰে সদায় স্বাৰ্থৰ নদী বৈ থাকে। কোনোবা মানুহে লাগিলে সকলো জানক, সমগ্ৰ জগতখনেই জানক, কিন্তু নিজক যদি নাজানে তেওঁ অজ্ঞানী। যদি আপোনাক কোনোবাই দলিয়াই পেলায় তেতিয়া ভুলতো দুখ নকৰিব, কাৰণ তেওঁ বাস্তৱত আপোনাৰ মূল্য কি বুজিয়েই পোৱা নাই। পৰিশ্ৰম এনেকুৱা এক চাবি যি বন্ধ ভৱিষ্যতৰ দুৱাৰখনো খুলি দিব পাৰে। যি সম্পৰ্কই আমাক কন্দুৱাই তাতকৈ গভীৰ সম্পৰ্ক একোৱেই নাই, আৰু যি সম্পৰ্কই আমাক কন্দুৱাই এৰি দিয়ে তাতকৈ দুৰ্বল সম্পৰ্ক একোৱেই নাই। অতীতক লৈ নাকান্দিব, কাৰণ সেয়া সাৰি গ'ল। ভৱিষ্যতৰ চিন্তা নকৰিব, কাৰণ সেয়া এতিয়াও অহা নাই। বৰ্তমানক লৈ জীয়াই থাকি জীৱনটো সুন্দৰ কৰক, সদায় শান্ত হৈ থাকক। সেইখিনিয়ে জীৱনত আপোনাক অধিক শক্তিশালী কৰি তুলিব, কাৰণ লোহা ঠাণ্ডা হ'লেহে মজবুত হয়। গৰম লোহাটো আপুনি যিকোনো আকাৰতেই গ্ৰহ দিব পাৰে। কিবা বিপত্তিৰ সময়ত সদায় 7টা গুণ বজাই ৰাখিব। আপোনাৰ জ্ঞান, আপোনাৰ নম্ৰতা, আপোনাৰ বুদ্ধি, আপোনাৰ অন্তৰৰ সাহস, আপোনাৰ ভাল কৰ্ম, সত্য কোৱাৰ অভ্যাস আৰু ভগৱানৰ ওপৰত আস্থা। আত্মাই সদায় জানে ভুল কি শুদ্ধ কি, কিন্তু মানুহৰটো মনটোক বুজাটোৱেই ডাঙৰ প্ৰত্যাহ্বান। বিপদৰ সময়ত মানুহ অকলশৰীয়া হয়, কিন্তু সমস্যা বিপদৰ পৰাইতো মানুহ শক্তিশালীও হয়। যি আপোনাক সন্মান কৰে তেওঁক আপুনিও সন্মান কৰক। আমি সমগ্ৰ জীৱন ধন উপাৰ্জনৰ বাবেই কষ্ট কৰোঁ। ধনে আমাক বস্তু দিয়ে, আৰাম দিয়ে। যদি বস্তুৰ সমান্তৰালকৈ সন্মানো অৰ্জন কৰিব বিচাৰিছে, সুখীও হ'ব বিচাৰিছে, প্ৰেমেৰে ভৰপূৰ সম্পৰ্কও গঢ়িব বিচাৰিছে, তেন্তে ধনতকৈ বেছি আশীৰ্বাদ অৰ্জন কৰিবলৈ শিকক। এটা কথা সদায় মনত ৰাখিব, যি ধন উপাৰ্জন কৰে সেইজনৰ বাবে আশীৰ্বাদ অৰ্জন কৰিবই লাগিব বুলি জৰুৰী নহয়, কিন্তু যি আশীৰ্বাদ অৰ্জন কৰে সেইজনে সামৰ্থতকৈও বেছি ধন উপাৰ্জন কৰিব পাৰে। বেলেগৰ অনুগ্ৰহত জীয়াই থকা মানুহৰ নিজৰ অস্তিত্বই নোহোৱা হৈ যায়। যেনেকৈ সূৰ্য উদয় হোৱাৰ লগে লগে চন্দ্ৰমাৰ উজ্জ্বলতা নোহোৱা হয়, সেইদৰেই মহান সেইজনেই যি নিজৰ বলত থিয় হ'ব পাৰে। লাহে লাহে যেতিয়া আয়ুস কমি আহিব আপোনাৰো অনুভৱ হৈ আহিব, মিছাই তেওঁলোকক গুৰুত্ব দিলোঁ, যাৰ দেখোন মোৰ জীৱনত কোনো অৱদানেই নাছিল। চুৰি, পৰচৰ্চা আৰু মিছা, এই তিনিটাই মানুহৰ চৰিত্ৰ শেষ কৰি পেলায়।
যদি জীৱনত সঁচা জানিবই বিচাৰিছে তেন্তে প্ৰথমে নিজক স্বচ্ছ কৰিব পাৰিব লাগিব। জীৱনৰ সকলো পৰ্দা আপুনি খুলি দিব পাৰিব লাগিব। নিজৰ সকলো মান্যতা আৰু ধাৰণা সলনি কৰিব লাগিব। তেতিয়াহে সত্য জনাৰ বাবে আপুনি যোগ্য হ'ব পাৰিব। যদি কাৰোবাক দুখ দিয়াৰ তিলমানো আপোনাৰ মনত ভাৱ আছে, তাৰ মানে আপুনিও নিজৰ বাবে সেই বীজ ৰোপণ কৰিছে। কাৰণ আনক দুখ দিয়াৰ আপোনাৰ মনত যি বীজ আছে সেয়া আপোনাৰ ভূমিতেই পৰিব। কেতিয়াও বেলেগৰ মনৰ ভূমিত সেই বীজ নপৰে। বীজো আপোনাৰ মনতেই হ'ব, বৃক্ষও আপোনাৰ মনতেই হ'ব, ফলো আপুনিই ভোগ কৰিব লাগিব। বাস্তৱতে ভগৱান আপোনাৰ অন্তৰতে আছে। নিজৰ পৰা ওলাই এবাৰ চাওকচোন, জীৱনত কিমান বেছি আনন্দ আছে। হেৰুৱাজনেহে কিবা এটা পাব বিচাৰে। যেতিয়া সুখী হ'ব তেতিয়া ভগৱান শ্ৰীকৃষ্ণক নাপাহৰিব, আৰু যেতিয়া দুখত থাকিব তেতিয়া শ্ৰীকৃষ্ণৰ ওপৰত বিশ্বাস ৰাখিব। যদি আপুনি কেৱল দুখত ধ্যান দিয়ে তেতিয়া কেৱল দুখীয়েই হ'ব, আৰু যেতিয়া সুখত ধ্যান দিব তেতিয়া সদায় সুখীয়েই হ'ব। আপুনি য'তেই ধ্যান দিব সেয়াই সক্ৰিয় হৈ উঠিব। এয়াই বিধাতাৰ নিয়ম। অৰ্জুনে কেৱল এটা নিৰ্ণয় লৈছিল, মোক কেৱল কৃষ্ণক লাগে। বাকী সকলো নিৰ্ণয় কৃষ্ণই কৰি পেলাইছিল। আপুনিও কেৱল এটাই নিৰ্ণয় কৰক, পৰিস্থিতি যেনেকুৱাই নহওক সদায় কৃষ্ণকেই বিচাৰিব। তাৰপিছত সকলো নিৰ্ণয় শ্ৰীকৃষ্ণৰ ওপৰত এৰি দিয়ক। কাৰোবাক কটু শব্দ কোৱাৰ পূৰ্বে নিজেও এবাৰ ভাবি চাব, যদি সেই শব্দ তেওঁ আপোনাক কয় আপোনাৰ কি অনুভৱ হ'ব। ভৰসা যদি ভগৱান, তেন্তে কপালত যি লিখা আছে সেয়াই হ'ব। যদি ভৰসা নিজৰ ওপৰত, তেতিয়া ভগৱানে সেয়াই লিখিব যি আপুনি বিচাৰিব। যদি কোনোবাই আপোনাৰ ভাল কামক লৈ সন্দেহ কৰে, কোনো কথা নাই, কাৰণ সন্দেহ সদায় সোণৰ বিশুদ্ধতাক লৈয়ে কৰা হয়, কয়লাৰ ক'লাখিনিক লৈ নহয়। মনৰ শান্তিয়েই জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপাৰ্জন। উপদেশ, পৰামৰ্শ, সংগ আৰু সময় মানুহে নিবিচৰাকৈয়ে যদি আপুনি দিয়ে তেন্তে সেয়া একেবাৰে মূল্যহীন হৈ পৰে। মানুহে সদায় সেইখিনিৰ মূল্য সস্তাই যেন অনুভৱ কৰে। যি মানুহ সদায় শান্ত হৈ থাকে সেই মানুহে সিমানেই গভীৰভাৱে নিজৰ বুদ্ধি প্ৰয়োগ কৰিব পাৰে। যেতিয়ালৈকে আপুনি ভয় কৰি থাকিব তেতিয়ালৈকে আপোনাৰ জীৱনৰ সিদ্ধান্ত বেলেগেই লৈ থাকিব। যি আপোনাৰ বাবে নিজৰ সময় দিয়ে সেইজনৰ ওচৰতেই সদায় ঋণী হৈ থাকক। অহংকাৰ কেতিয়াও নকৰিব, কাৰণ জীৱনত কপাল কাৰ কেতিয়া সলনি হয় কোনেও নাজানে। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।